গাইজ, মই আজি আপোনালোকৰ মাজলৈ ভাতকেৰেলাৰ পকৰি ভিডিঅ' লৈ আহিছোঁ। আহকচোন তেনেহ'লে মোৰ ভিডিঅ'টোত ভাতকেৰেলাৰ পকৰিনো কেনেকৈ বনাই চাওঁ। মই 4টা ভাতকেৰেলা বাকলি গুচাই ভালদৰে ধুই এনেকৈ দুফাল কৰি কাটি লৈছোঁ। দেখিছেনে? তাৰপিছত মই চচপেন এটাত ভাতকেৰেলাকেইডোখৰ বইল হ'বলৈ দিছোঁ। ইফালে মই মিক্সিৰ জাৰ এটাত এটা মিডিয়াম সাইজৰ পিঁয়াজ আৰু কেইকুটামান নহৰু, 2টা কেঁচা জলকীয়া আৰু মান ধনিয়াৰে মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। মিক্সিত গ্ৰাইণ্ড কৰি হোৱাৰ পিছত দেখিছেনে কেনেকুৱা হৈছে মিশ্ৰণখিনি? আপোনালোকে ইচ্ছা কৰিলে পটাটো পিচি ল'ব পাৰে। তাৰপিছত ভাতকেৰেলাকেইটা বইল হৈছে আৰু তাৰপিছত এখন প্লেটত ভাতকেৰেলাকেইটা ধুনীয়াকৈ উলিয়াই লৈছোঁ। উলিয়াই লৈ ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হোৱাত ভাতকেৰেলাকেইটা চামুচেৰে গুটিখিনি লাহে লাহে উলিয়াই ল'ব লাগিব। সাৱধানে উলিয়াব যাতে ভাতকেৰেলাৰ বাহিৰৰ অংশটো ভাঙি নাযায়। দেখিছেনে? লাহে লাহে উলিয়াই ল'ব গুটিকেইটা। গোটেইকেইটাৰে সেনেকৈ উলিয়াই ল'ব লাগিব। অভাৰ বইল কৰি নেপেলাব, নহ'লে বা ভাঙি যায়। দেখিছেনে? ধুনীয়াকৈ লাহে লাহে গুটিকেইটা উলিয়াই ল'ব। মই গোটেইকেইটাৰে এনেকৈ গুটিকেইটা উলিয়াই লৈছোঁ। গুটিকেইটা উলিয়াই ল'লোঁ। তাৰপিছত এতিয়া চাওঁ এই গুটিখিনি কি কৰোঁ চাওঁ আহক। মই কেৰাহী এখনত মিঠাতেল অকণমান দিছোঁ গৰম হ'বলৈ। তাৰপিছত পিচি ৰখা পিঁয়াজৰ পেষ্ট আৰু গুটিকেইটা একেলগে দি দিছোঁ। তাৰপিছত ধুনীয়া কৰি ভাজি ল'ব লাগিব পিঁয়াজ আৰু নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈকে। লাহে লাহে ভাজিব। এতিয়া মই ইয়াত এচিকুট হালধি, অকণমান সোৱাদ অনুসৰি নিমখ আৰু ধনিয়া গুড়ি দি ভালদৰে মিশ্ৰণখিনি ভাজি ল'ম। হৈ গ'ল মোৰ ভাজি লোৱা মিশ্ৰণখিনি। তাৰপিছত গেছটো অফ কৰি নমাই ৰাখিম। এটা বাটিত মই বেচন লৈছোঁ আধা কাপ, অকণমান নিমখ লৈছোঁ, এচিকুট হালধি লৈছোঁ, জলকীয়া গুড়ি লৈছোঁ অকণমান আৰু আজৱাইন লৈছোঁ। আপোনালোকে ক'লা জিৰা থাকিলে ক'লা জিৰাও দিব পাৰে। অকণমানকৈ পানী দি বেচনৰ পেষ্টটো বনাই ল'ব। একেলাহে পানী দি নিদিব, নহ'লে মিশ্ৰণখিনি পনীয়া হৈ যাব পাৰে বেছি। অকণমানকৈ পানী দি মিহলাই কৰি ল'ব। দেখিছেনে? এনেকুৱা হ'লেই হ'ব। এনেকুৱা পাতলীয়া কৰি ল'ব। তাৰপিছত ভাতকেৰেলাৰ গিটাৰ ভিতৰত মই বনাই লোৱা ষ্টাফিংখিনি লাহে লাহে ভৰাই দিম। এচামুচ 2 চামুচ যি ধৰে ধুনীয়াকৈ ভৰাই দিব। গোটেইকেইটাতে এনেকৈ এচামুচ 2 চামুচ কৰি ষ্টাফিং ভৰাই দিলোঁ। তাৰপিছত বেচনৰ পেষ্টটোত এটা এটাকৈ ধুনীয়াকৈ লগাই মিশ্ৰণখিনি বেচনৰ দেখিছেনে? এনেকৈ মিহলাই ধুনীয়া কৰি লাহে লাহে
মই কেৰাহী এখনত ৰিফাইন তেল লৈছোঁ। তাৰপিছত এটা এটা কৰি ভাতকেৰেলাৰ পকৰীকেইটা দি দিছোঁ। লাহে লাহে লৰাই দি থাকিব। গেছটো মিডিয়াম ফ্লেমত ৰাখিব। গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিব লাহে লাহে। দেখিছেনে মোৰ কালাৰটো অকণমান সলনি হৈছে। এয়া মোৰ ভাতকেৰেলাৰ পকৰী ৰেডি হৈ গ'ল। মই এটা এটাকৈ নমাই ৰাখিছোঁ। এয়া চাওক, আপোনালোকৰ আগত ভাতকেৰেলাৰ পকৰী ৰেডি হৈ গ'ল। এয়া আপোনালোকে চাহৰ লগত নাইবা ভাতৰ লগত পৰিৱেশন কৰিব পাৰে, নাইবা চাটনিৰ লগত বা চচৰ লগতো পৰিৱেশন কৰিব পাৰে। ভাল লাগিছেনে? যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুন, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব।